নমস্কাৰ বন্ধু-বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী সকল। প্ৰথমতে আসাম এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই এই চেনেলটোৰ যোগেদি আসাম হিষ্টৰীৰ বিষয়ে আলোচনা কৰি আছোঁ। যোৱা দুটা ভিডিঅ' মই এই চেনেলত আপলোড কৰিছোঁ আসাম হিষ্টৰীৰ বিষয়ে, য'ত মই 39টা আসাম হিষ্টৰীৰ বিষয়ে প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিছোঁ। আজি মোৰ এই তৃতীয় নম্বৰ ভিডিঅ'টোত আসাম হিষ্টৰীৰ 39টা প্ৰশ্নৰ পিছত 40টা প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কোৱেশ্চন, কমতা ৰাজ্য কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰে? 1257 চনত কামৰূপৰ ৰজা সন্ধ্যাই কমতা ৰাজ্য প্ৰতিষ্ঠা কৰে। 41 নম্বৰ প্ৰশ্ন, অসমৰ ইতিহাসৰ মধ্যযুগ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ, বংগৰ চুলতানৰ আক্ৰমণৰ বক্তিয়াৰ খিলিজীৰ পৰা 1206 খ্ৰীষ্টাব্দৰ পৰা। 42 নম্বৰ প্ৰশ্ন, অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? উত্তৰ, বক্তিয়াৰ খিলিজী 1206 খ্ৰীষ্টাব্দ। বক্তিয়াৰ খিলিজী কাৰ সামৰিক সেনাবাহিনী আছিল? কুতুবউদ্দিন আইবকৰ। কোনজন ৰজাৰ শাসনকালত বক্তিয়াৰ খিলিজীয়ে কামৰূপ আক্ৰমণ কৰিছিল? উত্তৰ, পৃথুঙ্কৰৰ শাসনকালত। তেওঁ বক্তিয়াৰ খিলিজীক পৰাজয় কৰিছিল। তেওঁৰ জন্মৰ নাম আছিল জলপেশ্বৰ পৃথু আৰু তেওঁৰ দেউতাৰ নাম আছিল ভেনা। মহম্মদ শ্বাহ ইলতুৎমিছৰ পুত্ৰ কাৰ ৰাজত্ব কালত কামৰূপ আক্ৰমণ কৰিছিল? ৰজা পৃথুৰ। 1224 চনত আক্ৰমণ কৰিছিল আৰু পৃথুক হত্যা কৰিছিল। মহম্মদ বিন বক্তিয়াৰ খিলিজী কোনখন ঠাইলৈ যোৱাৰ সময়ত কামৰূপ আক্ৰমণ কৰিছিল? উত্তৰ, তিব্বতত যোৱাৰ সময়ত। 47 নম্বৰ প্ৰশ্ন, বক্তিয়াৰ খিলিজীয়ে কামৰূপ আক্ৰমণৰ সময়ত ইছলাম গ্ৰহণ কৰা মেচ জনজাতিৰ প্ৰথম স্থানীয় লোক কোন আছিল? আলী মেচ। 48 নম্বৰ প্ৰশ্ন, আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ, চুকাফা 1228 খ্ৰীষ্টাব্দত। চুকাফা চান সকলৰ ৰাজকুমাৰ আছিল। তেওঁ মুংমাও নামৰ এটা জনজাতি আছিল। 49 নম্বৰ প্ৰশ্ন, আহোম সকল অসমলৈ কোনখন পৰ্বত পাৰ হৈ আহিছিল? উত্তৰ, পাটকাই পৰ্বত। চুকাফাই পাটকাই পৰ্বতৰ কোনখন পাছ পাৰ হৈ আহিছিল? উত্তৰ, পাংচু পাছ। 50 নম্বৰ প্ৰশ্ন, চুকাফাই কিমান চনত নিজকে ৰজা পাতিছিল? উত্তৰ, 1229 চনত।